আৰু মোৰ মানে বস্তুটো কি হৈ গ'ল, মই অকণমান ঝাটকাটো আগতে খাইছিলোঁ। মই ক'ৰবাত কৈছোঁ এইটো কথা, মই অলমষ্ট এঘণ্টামান আগতে মই খবৰটো পাইছিলোঁ। আপুনি 1-1.5 ঘণ্টামান আগত। আপুনি কেনেকৈ পালে? মই বেলেগ চ'ৰ্চেদি দি আহিছিলোঁ, ছিংগাপুৰৰ এটা বেলেগ চ'ৰ্চেদি। মই খবৰটো পাইছিলোঁ যে তেওঁ পানীত জঁপিয়াইছে, কিবা ছুইচাইড কৰিছে, এনেকুৱা বুলি পাইছোঁ। কাৰণ অকণমান উৰা বাতৰিতে পাইছে আৰু মই আৰু ইমান ভবা নাছিলোঁ, চিৰিয়াছলি লোৱা নাছিলোঁ। তাৰপিছত মই খবৰ ল'লোঁ, কাৰোবাক ফোন কৰিলোঁ, যিমানবিলাক ক্ল'জ মানুহ আছে, কোনেও নাজানে। গৈ লাষ্টত মই ভিগোক চবক ফোন কৰিছোঁ, কাৰণ ভিগোৰ আৰু শেখৰৰ ৰিলেশ্যনটো ভাল। মই ক'লো যে শেখৰহঁতক ফোন কৰচোন, শেখৰ বা সিদ্ধাৰ্থক। বোলে কিয়? আজি এবাৰ জুবিনদাৰ খবৰটো লৈচোন। একো কিন্তু কোৱা নাই কিন্তু। তাৰপিছত কোনো ফোন উঠোৱা নাই। তাৰপিছত মোক শেখৰে বোলে শ্যামকণো মহন্তক ফোন কৰিলোঁ মই। আপুনি তেওঁ ভিগোৱে ফোন কৰিলে বোলে। মোক ক'লে কি ক'লে, নাই ফোনটো ৰিচিভ কৰিছে, লগে লগে কাটি দিছে, কৰি আছোঁ বুলি কৈছে। খুব মানে হাৰি গৈছে। তাৰপিছত শেখৰে ক'লে কিবা হৈছে নেকি, আপুনিতো মোক কেতিয়াও এনেকৈ এইটো কথাত ফোন নকৰে জুবিনদাক লৈ। তাৰপিছত মই হ'লেও কিবা এটা হৈছে। তাৰপিছত মই আকৌ যিটো ৰিভাৰ্চ কৰি দিলোঁ, আকৌ যিটো লাইনেদি ফোনটো আহিছিলে, আকৌ খবৰটো ল'লোঁ, সেইবিলাক বেলেগ চ'ৰ্চ দেই। এতিয়া মই গম পালোঁ যে জুবিনদা হেনো আধা ঘণ্টামান পানীত নোহোৱা হৈ গৈছিলে। আধা ঘণ্টা যদি নোহোৱা হৈছে, ৰিজাল্টটো বেয়া। তাতো কিন্তু ৰিজাল্টটো বেয়া বুলি মানে তেতিয়া গম পোৱা নাছিল, খবৰটো অহা নাছিল। কিন্তু ক'ৰবাত ময়ো একচেপ্ট মানে কৰিব বাধ্য হৈ গৈছোঁ, এইবিলাক প্ৰকাশ কৰিব নোৱাৰোঁ। মানে মোৰ কেনেকুৱা কষ্ট হৈছে মই নিজে নাজানো। তাৰপিছত তেনেকৈ 1 ঘণ্টামান পিছত মই নিউজত দেখা পালোঁ ঘটনাটো। এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব।